এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বলে এওঁলোকৰ চৰকাৰে আহিলে ৭৫,০০০ টকা আৰু আপোনাৰ পাৰিলে ২ লাখ টকা এনেকুৱা ধৰণৰ ঘোষণা কৰিছিলে কিন্তু ইয়াতে উত্থাপন নহ'ল মই দেখা নাপালোঁ কিয় কাৰণে দিব নোৱাৰিলে তাৰ অকণমান কেলকুলেট বিচাৰিছোঁ আৰু ডিষ্ট্ৰিক্ট ৱাইজত ইয়াতে দিয়া হৈছে কিন্তু আমাৰ বাক্সা টাউনপুৰ জিলাত দেখা পাইছোঁ খালি 369 সেভেন ব্লক মানে মুদ্রাটো দিয়া হয়েছে বাকিবিলাকত কোকৰাঝাৰৰ পৰা দিয়া ১০০০ দিয়া হৈছে আৰু আপোনাৰ ডিপুটি চিএম ছাৰৰ জিলা ২,১১৫টা দিয়া হৈছে তো আমাৰ বাক্সা টাউন জিলাত কিয় কাৰণে কম হ'ল আৰু আই মাধ্যমৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এইটো ফুলফিল কিয় নহ'লে এইটো ক্লিয়াৰেশ্যন কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আচলতে তেওঁলোকে কাৰোবাক বেছি কাৰোবাক কম দিয়া তেনেকুৱা কিবা নাই কিন্তু আমাৰ যিহেতু গোটেই প্ৰচেছখিনি এইটো যিহেতু ডিপাৰ্টমেণ্টৰ প্ৰচেছৰ জৰিয়তে দিয়া হয় আৰু সেইকাৰণে আমাৰ চাৰ্ভাৰ গ্ৰুপবিলাকৰ যিসকলে ভিডিঅ'ৰ লগত যোগাযোগ কৰিব জনা নাই তেওঁলোকৰ যিবিলাক কম সংখ্যক চাৰ্ভাৰ গ্ৰুপবিলাকে ভিডিঅ'ৰ ওচৰত এপ্ৰ'চ কৰি এইখিনি সুবিধা বিচাৰিছে আৰু সেইকাৰণে কিছুমান জিলাত যিবিলাকে বেছিকৈ বিচাৰিছে চাৰ্ভাৰ গ্ৰুপে তেওঁলোকৰ অলপ বেছি হৈছে আজিলৈ জিলাত আমাৰ চাৰ্ভাৰ গ্ৰুপবিলাকে অন্ততঃ তেনেকুৱা ব্যৱস্থাখিনি ল'বৰ কাৰণে এপ্ৰ'চ কৰিব জনা নাই তেনেকুৱাবিলাক বেছিকৈ অলপ কম হৈছে তাৰপিছত 75,000 দিয়াৰ যিটো প্ৰশ্নবিধ আছিলে সেইটো পলিটিকেল কিবা আৰু সেইটো ডিপাৰ্টমেণ্টেল প্ৰচেছ সেইটো নাহিব আৰু তেনেকৈ আমি আলোচনা কৰিব লাগে এছেম্বলিৰ বাহিৰতে আলোচনা কৰোঁ কাৰণ সেইটো প্ৰচেছৰ ভিতৰত নকৰে আমি পলিটিকেল ইলেকশ্যন সময়ত প্ৰতিশ্ৰুতি বহুত দিয়া হয় BPFও দিছে আমি দিছোঁ অন্যান্য পাৰ্টিও দিছে কিন্তু গোটেইখিনি কিবা এটা আমাৰ ডিপাৰ্টমেণ্টেল প্ৰচেছত নাহে সেইকাৰণে ইয়াৰ উত্তৰ ইয়াত দিব লগা হয় বুলি মই নাভাবোঁ তেতিয়াহ'লে ছাৰ আপোনালোকৰ যিটো প্ৰচিডিউৰটো মিছা বুলি আপুনি ডিক্লেৰেশ্যন কৰি দিব কিছুমান এতিয়া নহ'ব নে কি ছাৰ মিছা নহয় আমি প্ৰতিশ্ৰুতি পালন কৰিম আমি আৰু সেইটো কিন্তু প্ৰচেছত নাহিব স্পীকাৰ মহোদয় এই যে কথাটো ক'লে ৭৫,০০০ টকাটো লৈ পেলাই যে এটা কথা ওলাইছে বিৰোধীয়ে মই ক'ব বিচাৰিছোঁ তেনেধৰণৰ আপোনালোকে কথা যিহেতু বহুত কথা আছে এই সময়ত পাগলাত নদী বনাম বুলি কৈ পেলাই হাজাৰ হাজাৰ মানুহক গৈ পেলাই আপোনালোকে তাত কাম চিকুং কেৰাই চব বজালে পাগলাত নদী হৈ জানো আপোনালোকৰ সময় হৈছে জানো এইকাৰণে কৈছোঁ যিয়ে পলিটিকেল যি কথাবিলাক আপোনালোকে কৈছে সেই কথাটো এই এছেম্বলিত আপোনালোকে নক'ব মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আপুনি এটা ২০ লাখ টকা ঘোষণা কৰিছিলে এইটো কি আবাৰ কৰিছিলে নেকি আপুনি ৰাইজক মানে আপোনালোকে কি অনুভৱ কৰিছে কি ক'লে মানে যিটো ইণ্টেনশ্যনেলি হাউচত তেখেতসকলে যিবিলাক কথা এটা ইনচাল্টিং ঘৰত কৈ আছে এইবিলাক একচুৱেলি হাউচৰ গৰিমা নহয় মেইন কথাটো হৈছে যিটো 75,000ৰ কথা কৈছে তেখেতসকলে আমাৰ কমিটমেণ্টটো আমি কোনোদিনো পাহৰি যোৱা নাই মোৰ দেন 300 আমি ক্লাষ্টাৰ আমি বনাবলৈ গৈ আছোঁ আৰু তাত নট 75,000 ইভেন মোৰ দেন ডেট আমি স্কিম বনাই আছোঁ ইয়াৰ কাৰণে আমাৰ চৰকাৰখনে কমিটেড যিখিনি আমি কথা দিছোঁ প্ৰত্যেকটো কামৰ কাৰণে কমিটেড আৰু এমপ্লয়মেণ্ট দিয়াৰ কাৰণে যিবিলাক কথা কৈছোঁ তাতো আমি কমিটেড ইফ ইউ আস্ক মি সাম কোৱেশ্চন দেন আই এম ৰেডি টু এনসাৰ কিন্তু কথাটো হৈছে কি যে যিটো হাউচত আপুনি প্ৰশ্ন উঠাইছে দুটা পইণ্ট প্ৰশ্নটো দিয়াৰ পিছত সাপ্লিমেণ্টাৰী কুৱেশ্যনৰ নামত যেনেকৈ লাইনত মানে হাউচটো লৈ যোৱা হৈছে ইটছ নট দ্য ৱে তো সেইকাৰণে মই অনাৰেবল হাউচত অনুৰোধ কৰোঁ আমাৰ স্পীকাৰ যে কিছুমান কথাটো দুটা পইণ্ট পাতক আৰু ইয়াৰ কাৰণে আমি বেলেগকৈ ডিবেটৰ কাৰণে আলোচনাৰ কাৰণে সময় ল'ব লাগে মই অনাৰেবল স্পীকাৰক অনুৰোধ কৰিছোঁ